হয় বন্ধুসকল, থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় বুজি পাইছে যে ভিডিঅ'টো এটা অদ্ভুত ধৰণৰ ভিডিঅ' হ'বলৈ আছে। অদ্ভুত সেইকাৰণে যে এনেকুৱা ধৰণৰ ভিডিঅ' আজিলৈকে ইউটিউবত কোনেও আপলোড কৰা নাই। হয়তো আপোনালোকে বহুতো দেখিছে, তেনেকুৱা ষ্টাইলত হ'ব পাৰে, ৰেচিপি ষ্টাইলত বা ফুড ব্লগিং ষ্টাইলত, কিন্তু এইটো ষ্টাইলত বা এই ছিষ্টেমতটোত কোনেও আজিলৈকে ভিডিঅ' বনোৱা নাই। মই ভাবিলোঁ তেনেকুৱা এটা ভিডিঅ' বনালে হয়তো কিবা এটা ভাল লাগিব, মানুহে দৰ্শকসকলে চাই ভাল পাব। সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাওক, আপোনালোকে বুজি পাব কি কেনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। হয় বন্ধুসকল, ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে যে ইয়াৰ পৰা জেডলৈকে মই প্ৰতিটো এলফাবেটত একো একোটাকৈ বস্তু লৈছোঁ। ধৰক এৰ পৰা জেডলৈকে মই এটা এটাকৈ নাম কৈ যাম আৰু একো একোটাকৈ বস্তু লৈছোঁ। ধৰক প্ৰথমটো আহিলে, এত দি মই আপেল চিলেক্ট কৰিছোঁ। আপেল মই ব্যৱহাৰ কৰিম ভিডিঅ'টোত, মই ইয়াত আপেল ব্যৱহাৰ কৰিম। তাৰপিছত আহিল বিত মই ব্যৱহাৰ কৰিম দুটা ভেন্দি মই লৈ লৈছোঁ। বিত মই ভেন্দি ব্যৱহাৰ কৰিম। তাৰপিছত আহিল চিট মই এই চিপছটোহে ইউজ কৰিম। দেখিছে আপোনালোকে, এই চিপছটো মই চিট ব্যৱহাৰ কৰিম। তাৰপিছত আহিলে, ডিত মই দালি ব্যৱহাৰ কৰিম। আপোনালোকে দেখি আছে, ৰ'ব আপোনালোকক দেখুৱাই লওক। মই ডিত কেইটামান দালি ব্যৱহাৰ কৰিম। দালি দেখিছে আপোনালোকে, ডিত দালি ব্যৱহাৰ কৰাৰ পিছত মই আহিলোঁ। মই ব্যৱহাৰ কৰিম ইগ আপোনালোকে চিনি পাইছে, একেবাৰে লোকেল মুৰ্গীৰ কণী, ইগ ব্যৱহাৰ কৰিম মই। তাৰপিছত আহিলোঁ এফত মই ব্যৱহাৰ কৰিম ফ্ৰুটি। এটা মই ফ্ৰুটি আনিছোঁ, এতিয়া ফ্ৰুটিটো নৰ্মেল হৈ আছে, ঠাণ্ডা নহয়, ফ্ৰুটি ব্যৱহাৰ কৰিম। তাৰপিছত আহিলোঁ জিত মই গাখীৰ একাপ লৈ লৈছোঁ, একাপ ধুনীয়া গাখীৰ একাপ লৈ লৈছোঁ। তাৰপিছত আহিলোঁ মই এইচত মই হাজমোলা নাপালোঁ, ভাবিছিলোঁ হাজমোলা বিচাৰি গৈছিলোঁ, কিন্তু হাজমোলা নোপোৱাত মই হজম শক্তি বুলি এটা হেৰি আছে, সেইটো মই ব্যৱহাৰ কৰিলোঁ। হজম শক্তি সেইটো ব্যৱহাৰ কৰিম। তাৰপিছত আহিলোঁ আইত মই আইচ ব্যৱহাৰ কৰিম। আপোনালোকে দেখিছে, আইচ ব্যৱহাৰ কৰিম। তাৰপিছত আহিলোঁ জেড মই এটা অদ্ভুত ধৰণৰ বস্তু ব্যৱহাৰ কৰিম। সেইটো আপোনালোকে দেখিলে চিনি পাইছে চাগে, এই বস্তুটো মই ব্যৱহাৰ কৰিম। জেড ব্যৱহাৰ কৰিম। জলকীয়া দেখিছে আপোনালোকে, ভোট জলকীয়া হয়, সেই বস্তুটো মই জেড ব্যৱহাৰ কৰিম। এইচত মই আৰু এটা বস্তু ইউজ কৰিব পাৰোঁ, হাই ফাই মই ইউজ কৰিব পাৰোঁ, সেইকাৰণে লৈ লৈছোঁ। চাওঁ মই হাই ফাই ইউজ কৰোঁ নে হাজমোলা ইউজ কৰোঁ, পিছত আপোনালোকে দেখুৱাম। তাৰপিছত আহিলোঁ কেত মই কিছুমান কঁঠাল গুটি ব্যৱহাৰ কৰিম। 3টা কঁঠাল গুটি লৈছোঁ, 3টা ব্যৱহাৰ নকৰিলোঁ, 2টা বা 1টা ব্যৱহাৰ কৰিম মই কঁঠাল গুটি। তাৰপিছত মই আহিলোঁ, দি মই ললিপপ ব্যৱহাৰ কৰিম। দেখিছে আপোনালোকে, ললিপপ ককনাটৰ ললিপপ হয়, ললিপপ ব্যৱহাৰ কৰিম। তাৰপিছত দি মই ধুনীয়াকৈ মুড়ি কেইটামান লৈ লৈছোঁ। আপোনালোকে দেখিছে ধুনীয়াকৈ মই মুড়ি ব্যৱহাৰ কৰিম দি। তাৰপিছত আহিলোঁ দি মই ব্যৱহাৰ কৰিম নিউট্ৰেলা, মানে চয়াবিন মই ব্যৱহাৰ কৰিম চয়াবিন। আপোনালোকে দেখিছে ধুনীয়াকৈ চয়াবিন দেখিবলৈ পাইছে, চয়াবিন ব্যৱহাৰ কৰিম। দি মই ব্যৱহাৰ কৰিম অমিতা, কেঁচা অমিতা এটুকুৰা মই কাটি ৰেডি কৰি থৈছোঁ। বৰ বেছিকৈ ডাঙৰকৈ লোৱা নাই, মই সৰু অমিতা এটুকুৰা কাটি থৈছোঁ। সেইটো মই ব্যৱহাৰ কৰিম। তাৰপিছত আহিলোঁ পিত মই ব্যৱহাৰ কৰিম পিঁয়াজ। আপোনালোকে দেখিছে সৰুকৈ এটা পিঁয়াজ লৈ লৈছোঁ, পিঁয়াজ মই ব্যৱহাৰ কৰিম পিত। তাৰপিছত কিউ বন্ধুসকল, মই কিউৰ কাৰণে বিশেষকৈ মই বহুত চৰি, কাৰণ কিউত বহুতো বস্তু মই বিচাৰিলোঁ। মোৰ ফ্ৰেণ্ড এজনকো মই কল কৰিলোঁ, কিন্তু কিউত একো বস্তু খাবলৈকে নাপালোঁ, সেইকাৰণে কিউটো মই ব্যৱহাৰ কৰিব নোৱাৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কিউ দি কি বস্তু খাব পৰা বস্তু আছে। তাৰপিছত মই দি মই ব্যৱহাৰ কৰিলোঁ ৰঙালাও এটুকুৰা মই আনিছোঁ। ৰঙালাও আপোনালোকে দেখিছে একদম সৰুকৈ আনিছোঁ, ভিডিঅ'ৰ কাৰণে বেছি ডাঙৰকৈ অনা নাই, ৰঙালাও এক পিচ সৰুকৈ লৈ আহিছোঁ। তাৰপিছত মই ব্যৱহাৰ কৰিম এছত মই চেনি অকণমান লৈ আহিছোঁ। আপোনালোকে এইটোত নে কোনোবা এটাত মই চেনি অকণমান আনিছোঁ, আপোনালোকে দেখা পাব চেনি। এনেও মই চেনি খোৱাত বৰকৈ পাকৈত। চেনি মই ব্যৱহাৰ কৰিম এছত বিশেষকৈ। তাৰপিছত আহিলোঁ টিত মই তামোল পাণ ব্যৱহাৰ কৰিম। তামোলটো মই ভিডিঅ'টোৰ মানে বস্তু বনাবলৈ ব্যৱহাৰ নকৰোঁ, লাষ্টত মই তামোলটো ব্যৱহাৰ কৰিম। তামোলটো মই ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। মই তামোল পাণো লগতে ৰেডি কৰি থৈছোঁ। পাণটো বিশেষকৈ নাছিলে, মই তামোলটো আছিলে, মই তামোলৰ লগত পাণকেও বিশেষকৈ একেলগে থৈ দিছোঁ সামৰি। তাৰপিছত আহিলোঁ ইউ দি মই ব্যৱহাৰ কৰিম আংকেল চিপছ। বহুতো ভাবিলোঁ, ভাবি শেষত মই মনত পৰিলে আংকেল চিপছ মই ইউত ব্যৱহাৰ কৰিম। তাৰপিছত আহিলোঁ ভিত মই তেনেকুৱা একো বস্তু নাপালোঁ। আৰু কিউৰ কাৰণে মই বিশেষকৈ আৰু কিউৰ কাৰণে মই আপোনালোকৰ আগত চৰি। তাৰপিছত মই আহিলোঁ ডব্লিউ দি মই বিচাৰি নাপালোঁ, পিছত লাষ্টত দেখিলোঁ ডব্লিউটো আমাৰ ঘৰতে আছে,
পানী মই ডব্লিউত ব্যৱহাৰ কৰিব পাৰোঁ একচুৱেলি চাওক পানী ডব্লিউত পাৰি লগতে এইটো আমি পাৰি ৱাই ডব্লিউত আমি ৱাই ব্যৱহাৰ কৰিব পাৰি আপোনালোকে চাব পাৰে কিন্তু আমি ৱাইটো হাজমলা হয়তো ইউজ কৰিম হাজমলাৰ বিপৰীতে এইটো ইউজ কৰিম নহ'লে হজম শক্তি ব্যৱহাৰ কৰিম চাওক কি ইউজ কৰে আপোনালোকক মই পিছত কৈ আছোঁ তাৰপিছত আহিলে ৱাই দি মই ব্যৱহাৰ কৰিম য়াম্মি নুডলছ মই ব্যৱহাৰ কৰিম ৱাইত তাৰপিছত আহিলোঁ জেডত মই জালুক কেইটামান লৈ আহিছোঁ জালুকখিনি গোটা হৈ আছে মই ব্যৱহাৰ কৰোঁতে সময়ত পেষ্ট কৰি ল'ম জালুকখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম জালুকৰ যেনেকুৱা আমি জালুক পেষ্ট কৰি ব্যৱহাৰ কৰোঁ তেনেকুৱা এটা জালুকৰ পেষ্ট কৰি ল'ম দেখিছে আপোনালোকে জেডত মই জালুক ব্যৱহাৰ কৰিছোঁ সেইখিনি আছিলে আমাৰ ভিডিঅ'টোৰ যাৱতীয় সামগ্ৰী তাৰপিছত আহিলোঁ ভিডিঅ'টোৰ বাকী প্ৰচেছখিনি আমি এই বস্তুখিনি মই যোগাৰ কৰিলোঁ ইয়াত সম্পূৰ্ণ বস্তুখিনি মই প্ৰতিটো বস্তু ইয়াতে ৰেডি কৰি থৈছোঁ যাতে মই বনাওঁতে কোনো ধৰণৰ অসুবিধা নহয় মই চাওক আপোনালোকে বস্তুখিনি লাহেকৈ দেখিছেনে ভোট জলকীয়াটো সেইটো চাই লওক ভোট জলকীয়াটো একেবাৰে পিলপিলাই লৈ আছোঁ বুলি চাই আছে একদম চাওক প্ৰতিটো বস্তু ইয়াতে ৰেডি হৈ আছে আৰু এফালে মই গৰম হ'বলৈ ইণ্ডাকশ্যনটো পাতি থৈছোঁ অকণমান গৰম হ'বলৈ দিওঁ তাৰপিছত মই বনাবলৈ গৰম হ'ল মই অকণমান তাতে তেল ঢালি দিম মিঠাতেল মই ব্যৱহাৰ কৰিম কিয়নো কিছুমান বস্তু মই ফ্ৰাই কৰিম সেই ফ্ৰাই কৰিবলৈ বস্তুখিনি মই মিঠাতেল অকণমান ইউজ কৰিম একচুৱেলি কেমেৰা ধৰিবলৈ অকণমান দিগদাৰ হ'লেও ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছোঁ যিহেতু ভালকৈ ধুনীয়াকৈ বনাওঁ অকণমান তেল দিছোঁ কিহৰ কাৰণে প্ৰথমে মই কাটি থোৱা পিঁয়াজখিনি তেলত ব্যৱহাৰ কৰিম পিঁয়াজখিনি মই দিলোঁ তেলখিনি গৰম হৈছে আপুনি দেখি আছে ধোঁৱা ওলাই আছে তেলৰ পৰা মই তেলত দি দিম পিঁয়াজখিনি কিন্তু পিঁয়াজ মই বেছি ডাঙৰ তাত লোৱা নাছিলোঁ পিঁয়াজ অকণমান কম হ'ব পাৰে আপোনালোকে দেখি আছে পিঁয়াজ অকণমান কম হ'ব পাৰে ইয়াৰ পাছত মই ব্যৱহাৰ কৰিম যিবোৰ বস্তু আমি সিজিব লাগিব সেই সিজিবলগীয়া বস্তুখিনি মই ব্যৱহাৰ কৰিম যেনে দেখি আছে অমিতা মই ব্যৱহাৰ কৰিম প্ৰথম অৱস্থাত অমিতা ব্যৱহাৰ হোৱাৰ পিছত মই ব্যৱহাৰ কৰিম ৰঙালাও কেইটুকুৰামান কাটি থৈছিলোঁ মই ৰঙালাও ব্যৱহাৰ কৰিম ইয়াত মই ৰঙালাও দিলোঁ মই তাৰপিছত ব্যৱহাৰ কৰিম মই নিউট্ৰেলা কেইটামান মই দিছিলোঁ সেইখিনি মই ব্যৱহাৰ কৰিম ভেন্দি দেখিছে ভেন্দি তাৰপিছত আছে কঁঠাল গুটি আপেল এই বস্তুখিনি দিয়া হোৱাৰ পিছত অকণমান সময় মই তেলত ফ্ৰাই কৰিম তেলত তাৰপিছত আছে আমাৰ মুড়ি মই মনে ভাবিছিলোঁ মুড়িটো পিছত দিম কিন্তু মুড়িটো দি দিওঁ একেবাৰে কি হয় নাজানো কি হ'বলৈ গৈছে মুড়িখিনি দি দিলোঁ মই ফাইনেলি দেখিবলৈ কালাৰটো কেনেকুৱা হৈছে নাজানো চাওক আপোনালোকে এইটো মই গুচাই দিম এতিয়া হৈ গ'ল
এই বস্তুখিনি মোৰ প্ৰায় হাফ বইল হৈ গ'ল। এতিয়া মই আৰু কিছুমান যিবোৰ বস্তু দিবলৈ বাকী আছে সেই বস্তুবোৰ দিম। প্ৰথমে দিওঁ এলত ললিপপ আছিলে, ললিপপ মই 4 টুকুৰা কৰি থৈছোঁ। ললিপপ মই 4 টুকুৰা দি দিওঁ প্ৰথম অৱস্থাত, 4 টুকুৰা দিলোঁ। তাৰপিছত আমি এইচত হজমোলাহে ব্যৱহাৰ কৰিলোঁ, হজমোলা নহয় হজম শক্তি বুলি যিটো আনিছিলোঁ এইচত, সেইটো হজম শক্তি ব্যৱহাৰ কৰিলোঁ 4টা। তাৰপিছত চেনি আমি গোটেইখিনি ব্যৱহাৰ নকৰোঁ, কাৰণ ইয়াত জ্বলা দিয়া হৈছে যিহেতু। চেনি আমি বেছি দিলে বস্তুটো কিবা বেলেগ ধৰণৰ হৈ যাব, সেইকাৰণে চেনি আমি অকণমান দিম। স্পীডটো অকণমান আমি কমাই দিম, বহুত বেছিকৈ স্পীড হৈ গৈছে। এতিয়া আমাৰ দিবলৈ আছিলে গাখীৰ দিম আমি। পানী, জালুকখিনি একচুৱেলি আমি ভাবিছিলোঁ কি জালুকখিনি আমি গোটাই পেষ্ট কৰি দিম, কিন্তু মনে মনে ভাবিলোঁ যেতিয়া জালুকখিনি পেষ্ট কৰি দিম তেতিয়া বস্তুটো ভাল নালাগিব, কিন্তু যদি গোটাই দি দিওঁ তেতিয়া ভাল লাগিব জালুকখিনি। সেইকাৰণে মই গোটাই জালুক কিছুমান দি দিম। গোটেইখিনি বস্তু যিহেতু দিলোঁ আমি ফুটিখিনিও দি দিম তাত। ফুটি গোটেইটো দি দিলোঁ, একেবাৰে নাৰাখিলোঁ অকণমানো। ফাইনেলি আমাৰ বস্তুটো বনাই হৈ গ'ল, কমপ্লিট হ'ল। এতিয়া আমি বস্তুটো উলিয়াই ল'ম। ফাইনেলি মোৰ বনাই শেষ হ'ল। মই সৰু বাতি এটাত ল'লোঁ। এতিয়া মই খাই টেষ্টি কৰিম, কেনেকুৱা লাগে টেষ্টটো ফিলিংটো চাই আপোনালোকে দেখুৱাই আছে নিশ্চয়, চাওক। টেষ্ট কিন্তু বঢ়িয়া হৈছে দেই, নাজানো কাৰ মতে কি, কিন্তু মোৰ মতে টেষ্টটো কিন্তু বঢ়িয়া হৈছে। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই।